কৰ্মই ধৰ্ম বুলি যে কথা এষাৰ আছে, সেই কথাষাৰ যে 100%ৰে সত্য, সেই কথাষাৰ মই আজি ক'ব পাৰোঁ। কাৰণ এয়া দেখিছেনে? হেল্ল' এভৰিৱান, শুভ ৰাতিপুৱা সকলোকে। ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ আজি। এতিয়া সময় বাজিছে 4:40। একদম সোনকালে উঠিছোঁ। সোনকালে উঠোৱেই প্ৰায়, আজি হ'লেও বেছি সোনকালে উঠিলোঁ। আৰু শুই উঠিয়ে মুখখন ধুই কিনে আহি দিছোঁ মোৰ বাৰীখনলৈ বুলি। ব'লকচোন চাওঁগৈ মোৰ বাৰীখন। ৰাতিপুৱা টাইমটোত মনটো বেছি ফ্ৰেছ লাগি থাকে নহয়নে? আৰু সেইবাবে সকলোৱে সোনকালে উঠিব লাগে। ময়ো সোনকালে উঠোঁ। আৰু এয়া দেখিছেনে, মই কথাষাৰ যে কৈছিলোঁ 100%ৰে সত্য বুলি, সেই কথাষাৰ মই এনেই কোৱা নাছিলোঁ, গম পায়নে? এয়া দেখিছেনে, মই ঘৰত মানে এনেই থকা টাইমটো, এনেই থাকিবলৈনো মানুহৰ সময় নাই নহয় জানো? আৰু যিকণ সময় মানে ওলায়, ঘৰত এনেই থকা টাইম যিকণ ওলায়, সেই টাইমকণতে মানে মই এয়া কি কৰিলোঁ জানেনে? এয়া মই অলপ দিনৰ আগতে পুখুৰী এটা খান্দিছিলোঁ ঘৰৰ পিছফালে, আৰু তাতে ঢাপ তুলি দিছিলোঁতো। আৰু সেই ঢাপতে মই ভাবিলোঁ যে এনেই মাটিডোখৰ পৰি থকাতকৈ ভাবিলোঁ অকণমান কোৰ মাৰি, এনেও মাটিখিনি কোমলে হৈ আছিলে যিহেতু বৰষুণে দি আছিলে, আৰু ভাবিলোঁ তাতে গুটি কেইটামান দি চাওঁ, কিবা এটা যাতে হয়, খাবলৈ পাম নহয় জানো? শাক পাচলি হ'লেতো খাবলৈ পাম নহয় জানো? ঘৰতে শাক পাচলি হ'লে কিমান যে ভাল লাগে। আৰু সেই ভাবি কিনে মই এনেদৰে গুটি ছটিয়াইছিলোঁ। এইফালে আছিলে দাংবডি আছিলে আৰু ভেন্দি, তেনেদৰে কেইটামান কৰিছিলোঁ। আৰু ইয়াত দেখিছেনে, ভেন্দি গছবিলাক ইমান ধুনীয়াকৈ হৈছে। প্ৰায় 3 সপ্তাহমান হৈছেহে। আৰু চাইডে চাইডে মই মৰাপাতৰ গুটি ছটিয়াই দিছিলোঁ। আৰু দেখিছেনে, মৰাপাতৰ মানে পুলিও ওলাইছে। আৰু ইয়াতে মই বহুতখিনিয়ে গছ পুলি ৰুই থৈ দিছোঁ। ফল মূলৰ গছো আছে। আৰু যোৱা ৰাতি বহুত বেছি বৰষুণ দিলে, সেইবাবে ভাবিলোঁ ৰাতিপুৱা সোনকালে উঠি মই মোৰ বাৰীখন চাওঁগৈ। সেইবাবে আহিলোঁ। বৰষুণৰ পানী পাই গছবিলাক ইমান ধুনীয়াকৈ জুপজুপীয়া হৈছে, মোৰ দেখিয়ে মনটো ভাল লাগি গৈছে। অইন দিনা মই পুখুৰীৰ পৰা পানী দিওঁ, আৰু আজি মানে এই 2 দিনমান পানী নিদিলেও হ'ব, আৰু বৰষুণৰ পানী পালে যিহেতু। এয়া দেখিছেনে? আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰোঁ, এনেই থকা টাইমটো আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক। আপোনালোকে কিবা এটা কাম কৰক, নিশ্চয় সফল হ'ব, নিশ্চয় তাৰ ফল পাব। আৰু ভিডিঅ'টো চাই যাতে কোনেও বেয়া মন্তব্য নকৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এইফালে দেখিছেনে, লাই গুটি ছটিয়াইছিলোঁ, বেছিকৈ ওলোৱা নাই, এয়া এটা ওলাইছে য'তে ত'তে। আৰু সিফালেও আছে ভেন্দি, আৰু ইটো ছাইডেও ৰুই থৈ দিছোঁ মানে দাংবডি। এইবিলাক হৈ থাকিব। আৰু পিছে পৰে দেখাম, যেতিয়া মানে ডাঙৰ হ'ব তেতিয়া দেখাম ভালদৰে। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদিহে ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই বাই।